We all are looking good, right? Hello guys, welcome back to my YouTube channel. তো সকলোকে পুনৰবাৰ মোৰ YouTube চেনেললৈ স্বাগতম জনাইছোঁ। তো ফাৰ্ষ্ট অফ অল সকলোকে মই পোহৰৰ উৎসৱ দিৱালীৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ যিহেতু দিৱালী আহি পাইছেহি। তো আমি হোষ্টেলটো গোটেই পোহৰেৰে উজ্বলাই তুলিব বিচাৰিছোঁ। গতিকে হোষ্টেলটো গোটেইটো সজাই তুলিব বিচাৰিছোঁ। গতিকে আজি আমি বহুতখিনি কাম কৰিম। তো বলক আজি কিনো কৰোঁ সেইবিলাক মই এফালৰ পৰা দেখাই যাম। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈ চাব আৰু যাতে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰে। তো ইমানেই ক'লোঁ আৰু তো বেছি দেৰি নকৰাকৈ বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে পূৰা কাম বন চলি আছে আৰু দিৱালীৰ কাৰণে। এইফালে তাৰপাছত কালি এটা বহুত ডাঙৰ ঘটনা কৰি দিলোঁ মানে আমি ইয়াতে দিৱালীৰ কাৰণে খুটা পুতিছিলোঁ। তাতে মানে ওলাই গ'ল এই পানী চাপ্লাই যোৱা পাইপটো ইয়াতে, তাতে পানী পাইপটো ফাটি থাকিলে। এতিয়া মানে গোটেই হোষ্টেলত পানী নাই মানে, সেইটো কাৰণে এই দাদাজন লাগি আছে আৰু এই পানী পাইপটো ঠিক কৰিবলৈ দাদা এজন এতিয়া মানে খান্দি মেলি পাইপটো চেঞ্জ কৰিব চাগে। দা এতিয়া আপুনি কি কৰিব এইটো? পানী পাইপটো গলি কৰিম। অঁ তোমালোকৰ কাৰণে শুভেচ্ছা। বহুত বহুত ধন্যবাদ দাদাকো দিৱালীৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি পাইছেহি আৰু এই পাইপটো চেঞ্জ কৰি ঠিক কৰি দিব। আৰু এই আমাৰ দাদা এজনে কিবা এটা লৈ আহিছে আৰু দাদাই আঠা আনিছে। এতিয়া মানে আমাৰ গোটেই হোষ্টেলত পানী নায়েই মানে, এতিয়া এই পাইপটো ঠিক কৰিলেহে আমাৰ পানী আহিব। তো কিমান দেৰি বা লাগে সেইটোৱে আৰু এতিয়া পাইপ পেলি ৰাখ। দিৱালী বুলি আজি গোটেই দিনটো কাম কৰিলোঁ। আৰু ইফালে আপোনালোকে পাছফালে চাব পাৰিছে গোটেইটো লাইট লগালোঁ হোষ্টেলৰ ইফালে। আৰু ইয়াত ৰাস্তাটো সজোৱা হ'ব, এইটো মই কালিলৈ দেখাই দিম আপোনালোকক। আজি গোটেই দিনটো কাম লাগিছিল আৰু এই ৰাস্তাটো ঠিক কৰিবলৈ। ইফালে ৰাস্তাটো সজাম বহুত ভালকৈ। তো ইফালে আপোনালোকে পাছফালে দেখিব পাইছে ইফালে হোষ্টেলৰ ফালে গোটেইটো লাইট চাইট লগালোঁ আৰু বহুত ধুনীয়া লাগিছে। ইফালে চাওক পোহৰৰ উৎসৱ দিৱালী গোটেইটো পোহৰেৰে ভৰি পৰিছে। আৰু এই পোহৰতে চাওক দাদাসকলে আৰু লগৰবোৰে ফুটবল খেলি আছে। কিমান ধুনীয়া এটা পৰিৱেশ, ৰাতিও ফুটবল খেলি আছে, বহুত ভাল লাগিছে। আৰু এতিয়া গৈ ময়ো অলপ খেলিম ফুটবল। তো লাইটিংটো চাই কেনে লাগিলে কমেণ্ট কৰি নিশ্চয় জনাব। তো বলক এতিয়া ইমানতে সামৰোঁ ৰাতিৰ দৃশ্য। মই এতিয়া গৈ অলপ ফুটবল খেলিম। আৰু তো সকলোকে মই দিৱালীৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হেল্ল' গাইজ, আজি দিৱালীৰ ডে' 2। তো আজিনো কি কাম হয় মই গোটেইখিনি দেখাই যাম। তো মই এতিয়া আছোঁ ৰুমৰ ভিতৰতে, আৰু ৰুমৰ ভিতৰতে ডেক'ৰেশ্যনৰ কিছুমান কাম চলি আছে। তো মই ভাবিলোঁ যে সেইবিলাকো দেখাই দিওঁ। তো বলক আৰু দেখাই দিওঁ এতিয়া। এই আমাৰ কৌশিক দা পূৰা পেইণ্টিং কৰাত ব্যস্ত। এইফালে মনীষ, सबको दिवाली का हार्दिक शुभकामनाएं। বহুত বহুত ধন্যবাদ। আৰু ইফালে আছে আমাৰ মেইন আৰ্টিষ্ট মিণ্টু বৰা। এয়া চাওক পূৰা পেইণ্টিঙত লাগি আছে আৰু বহুত ধুনীয়া ধুনীয়া পেইণ্টিং বনায়। মই আপোনালোকক ইয়াৰ ইনষ্টাগ্ৰাম আইডিটো দি দিম, ফ'ল' কৰি দিব। তাত চাব বহুত বহুত ধুনীয়া ধুনীয়া মানে পেইণ্টিং আঁকি থৈছে। আপোনালোকে যদি নিজৰ পৰ্ট্ৰেইট আঁকিব বিচাৰে তেন্তে মিণ্টুক কণ্টেক্ট কৰিব পাৰে।
কম দামতে বহুত ধুনীয়া ধুনীয়া ই পৰ্ট্ৰেইট বনাই দিব তেউৰিও ফুৰিব পাৰে মিণ্টু 100 টকা 100 টকা 100 টকা তুমি কিবা ক'ব বিচাৰিবা নেকি দিৱালীৰ বহুত বহুত শুভকামনা থাকিল সকলোলৈকে মিণ্টুৰ পৰা যোন পৰ্ট্ৰেইট বনাবলৈ খুজিছে একদম পাৰ পৰ্ট্ৰেইট 100 টকা 100 টকা 100 টকা এনেকৈ মাটি ফুৰিব এই আহি পিনে ডাইৰেক্ট ফৰ চেল বৰ্ড এখন মাৰি থাকিব চালিয়াকে কৰিলে হ'ল যাৰ যাৰ ইচ্ছা আছে আৰু দিৱালী বুলি চবৰে ফূৰ্তি চূৰ্তি এটা থাকে হোষ্টেলত সেইটো এটা ভাল লাগে চবে এটা ইভেণ্ট যেতিয়া অৰ্গেনাইজ হয় চবে একেলগে মিলি পিনে এংগেজ হৈ যায় ভাল লাগে কিবা এটা সেইটোৱে হোষ্টেলৰ এটা মেইন উৎসৱ আৰু ক'ব গ'লে দিৱালীটো বহুত ভাল লাগে আৰু ৰাতিলৈ যেতিয়া যাম তেতিয়া আৰু ডাঙৰ ডাঙৰ ইভেণ্ট দেখা পাব আপোনালোকে আশা কৰোঁ যাতে আপোনালোকে ভাল পায় আৰু প্লিজ লাইক ছাবস্ক্ৰাইব এণ্ড কি বুলি ক'ম কমেণ্ট ডাউন কৰিব আৰু ইয়াৰ চেনেললৈ কৌশিক দাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ দুআষাৰমান কোৱাৰ বাবে তো ভিতৰৰখিনি ইয়াতে সামৰোঁ আৰু পাছতকৈ দেখাম তো ব'লক এতিয়া আমি বাহিৰলৈ যাওঁ বাহিৰতনো কি কি কাম চলি আছে গোটেইখিনি এফালৰ পৰা দেখা যাম কামখিনিও কৰিব আছে বহুতখিনি তো ভিডিঅ'ত শেষলৈ যাতে চাব তাকে কামনা কৰিছোঁ Diwali preparation on. Somebody's get out of the frame. এয়া চাওক গোটেই বৰষুণে দি আছে আৰু বৰষুণৰ মাজতে কামবোৰ চলি আছে ইফালে নতুন আইডিয়া এটা দিছে আমাৰ মুকুট দাই বাল্টিৰ ওপৰতে বাঁহখিনি দি দিছে তাৰ ওপৰতে বাঁহ দিব আৰু তাৰপাছত এইফালে আছে আমাৰ এই নতুন ভাইটি কেইজনমান আহিছে আৰু ভাইটি এইখিনি নতুনকৈ আহিছে হোষ্টেলত ভাইটিহঁতেও কামত যোগদান দিছে আৰু সহায় কৰিছে বহুত এয়া হৈছে মুকুট দা যিজনে এই আইডিয়াটো দিছে মানে বহুত কষ্ট কৰিছে আৰু বৰষুণৰ মাজত হেল্ল' গাইজ তো এতিয়া মই ৰাতিৰ কিছুমান মুহূৰ্ত দেখাবলৈ চেষ্টা কৰিম আপোনালোকক তো আশা কৰোঁ আপোনালোকে সেই মুহূৰ্তবিলাক চাই কেনে পায় কমেণ্ট কৰি নিশ্চয় জনাব ইফালে চাওক বহুত ধুনীয়াকৈ সজাইছে আৰু আমাৰ হোষ্টেলৰ এই ফাৰ্ষ্টফালে আপোনালোকে চাব পাৰিছে আৰু ইফালে এইচটো বুলি লিখিছে এয়া চাওক বহুত ধুনীয়াকৈ সজাইছে ইয়াত আমি গোটেইখিনি মিলি সজালোঁ আৰু এইটো তাৰপিছত
আজি আৰু এটা মানে ইণ্টাৰেষ্টিং কথা যে আজি মানে বয়জ হোষ্টেলত গাৰ্লছ আহিছে মানে বা কেইজনীমান আহিছে আৰু দিৱালী বুলি ফুৰিবলৈ আহিলে তো ভাল লাগিছে আৰু বহুতখিনি তো বলক মই এতিয়া আপোনালোকক বাহিৰলৈ দেখাই যাওঁ কি কিনো হৈ আছে বাহিৰত একচুৱেলি Why you hanging on the rooftop by yourself? I have an open invitation, but you're telling me go get lost. I don't wanna see your face. Yeah, what the hell? So why don't we stay out till the morning light? 'Cause two wrongs can make a right. We're just doing what we're feeling right now. Some Chardonnay, we camp in the parking lot. Leave traces of plastic cups. We're just doing what we're feeling right now. So what the hell? Why you hanging on the rooftop? সকলো দেশবাসী ৰাইজলে পোহৰৰ উৎসৱ হেপী দিৱালী দীপাৱলী শুভেচ্ছা থাকিল হেপী দিৱালী घर এয়া বাসকলে ফটো উঠাই আছে আৰু ইয়াত হেল্ল' গাইজ তো বাসকলে আহিছে ইয়াত ফটো চটো মাৰি আছে আৰু তো মই বাসকলৰ লগত আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছোঁ এয়া বাসকলে আহিছে আৰু আমাৰ হোষ্টেললৈ বা কিবা এটা কৈ দিয়ক Happy Diwali to everyone. ভাল লাগিছে হোষ্টেললৈ আহি বহুত ধুনীয়াকৈ তেওঁলোকে ব্যৱস্থা কৰিছে দিৱালী আমি ইয়াত উপভোগ কৰিছোঁ সকলোকে দিৱালী শুভকামনা জ্ঞাপন কৰিছোঁ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ বাইদেউক আৰু ইফালে আছে আমাৰ বাইদেউ দুজনীমান Happy Diwali to everyone and wish you a very very happy Diwali celebrate enjoy আৰু crackers কমকৈ ফুটাব বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ বাহঁতক আমাৰ হোষ্টেললৈ আহি We all are looking good, right? বহুত বহুত ধন্যবাদ বাই এই আমাৰ সৌৰভ দা কিবা এটা ক'ব নেকি হেপী দিৱালী টু অল অফ ইউ সকলো ভালে ভালে থাকে যাতে কামনা কৰোঁ আৰু মনেশ্বৰৰ চেনেলটো লাইক ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ
this feeling. I thought that you know that we had something special till you end up all this way. Tell me when you left me bleeding. মই এতিয়া ফুল্লি ৰেডি মাস্ক টাস্ক লগাই ল'লোঁ আৰু তাৰপাছত হেডফোনো লগাই দুয়োটা কাণত যাতে শব্দখিনি মোৰ কাণত জোৰকৈ নপৰে তো এতিয়া মই বোমা বিস্ফোৰণ কৰিম আৰু বহুত জোৰকৈ ফটকা চটকা এইটো চাই আছে ইয়াতকৈ ডাঙৰ ডাঙৰ বহুত আছে আমাৰ বাহিৰত চলি আছে বহুত মানে আতচবাজি মানে ফুটা আছে তো ব'লক এতিয়া মই আকৌ বাহিৰতে ফুটা মাৰোঁ ইহঁতক পূৰা এটেক কৰিম তেতিয়াহ'লে Hey guys, ground floor আৰু upper floor মাজত পুৰা মানে আতচবাজি ফুটালোঁ আৰু ফটকা চটকা বোমা ফুটালোঁ এতিয়া মই দেখা দিওঁ যে কি অৱস্থানো হ'ল কৰিডৰবিলাকৰ তো ব'লক মই এতিয়া আপোনালোকক বাহিৰলৈ লৈ যাওঁ আৰু কিনো অৱস্থা হৈছে এতিয়াও কিছুমান বোমা বাচি আছে ফুটাবলৈ আৰু প্ৰায় শেষ হৈছে বাৰু মই বাকী বাহিৰৰ পৰিৱেশটো দেখা দিওঁ আৰু যিটো কৰিডৰত অৱস্থা হৈছে বাকী পূৰা ফুটাইছে বাৰু ওপৰৰ পৰা তললৈ পেলাইছে তলৰ পৰা ওপৰলৈ পেলাইছে আৰু তো ব'লক দেখা দিওঁ এতিয়া তলৰ অৱস্থাটো এয়া চাওক মই এতিয়া এইটো চিৰিৰে নামি গৈছোঁ আৰু পূৰা মানে কাগজ ইফালে যাত্ৰা হৈ পৰিছোঁ পূৰা এয়া স্বস্তিক দা হেপী দিৱালী এণ্ড ছেফ দিৱালী ইফালে আছে Happy Diwali, guys. ইফালে চাওক কৰিডৰৰ অৱস্থা কৰিডৰ এইবিলাক বৰবাদ আৰু বৰবাদ চব বৰবাদ এইবিলাক ৱেপন আমাৰ ৱেপন চিল চাওক চিল এইবিলাক চিল পুৰা কভাৰ লগাইছিলে আৰু এইটো আমাৰ বাহুবলী সেটআপ এইটো আমাৰ লগত এইটো বাহুবলী সেটআপ হয় আশা কৰোঁ যে আপোনালোকে আহি পিনে অকণমান সহযোগ কৰে যোগদান দিয়ে মোক মাফিয়াখন লগা হৈছে নেকি মই মাফিয়া আজি ৱাৰত মই মাফিয়া